নমস্কাৰ মই আজি শুকলতি মাছেৰে বনাম এটো হল শুকলতি মোৰ খুৰুস্তৰ দোকান আছে দোকানৰ ওচৰত মই এজোপা ৰুই থৈছো সকলে খুদে শুকলতি কেনেকৈ খায় তাৰমানে ইডাল কি গছ শুকলতি কেনেকৈ খায় মোক খুদে মই আজি দেখুৱাই দিম তাৰমানে মুখেদি কৈছো কিন্তু আজি মই বনাই দেখুৱাই দিম তাৰমানে এটো এই হল শুকলতি তাৰপিছত এটো হল নৰসিংহ মই এটো শুকলতিটো মিক্সিত পেষ্ট কৰি লম তাৰপিছত এটো হল নৰসিংহ এই নৰসিংহটো পেষ্ট কৰি লম এটো ৰজিনাৰ পাত হয় এই ৰজিনাটো পেষ্ট কৰি নলম মাছ ভাজি উঠি এটো কাও মাছেদি বনাম এটো কাও মাছেদি বনাম মাছ ভাজি উঠি এই ৰজিনাটো ভাজি লম এইখিনি পেষ্ট কৰিম আৰু এইখিনি কৰ্দৈ জ্বলা হয় মোৰ গছৰে কৰ্দৈ জ্বলা দিম আৰু নহৰু পেষ্ট কৰিম পিয়াজ কাটি মাছ ভাজি উঠি পিয়াজটো ভাজি লম ভাজি লৈ এনেকৈ বনাম আপোনালোকে চাই থাকিব এতিয়া মই পেষ্ট কৰিম এতিয়া পেষ্ট কৰি লম আৰু পিয়াজটো কাটি লম এতিয়া মাছ ভাজিবলৈ তেল দিছোঁ তেল দি অলপ গেছটো জ্বলাই দিছোঁ এতিয়া মাছটো বহাই দিম কেৰাহীত বহাই দিলোঁ মাছটো এতিয়া মাছটো ভাজা হ'ল এতিয়া হৈছে বৰ ধুনীয়া হৈছে পিঁয়াজখিনি ভাজি ল'ম এতিয়া ইয়াতে কৰ্দৈ জ্বলাই আৰু নহৰু পিচি থৈছোঁ কৰ্দৈ জ্বলা আৰু নহৰু পেষ্ট কৰিছোঁ কৰ্দৈ জ্বলা আৰু নহৰু এই ৰজিনাৰ পাতখিনি ভাজি ল'ম ৰজিনাৰ পাতখিনি দি ল'লোঁ এতিয়া ৰজিনা পাত দিছোঁ ৰজিনাৰ পাতখিনি ভাজি লৈছোঁ এইটো অলপ ৰস নিমখ অলপ দিলোঁ ৰসৰ নিমখ অলপমান হালধি দিছোঁ শুকলতি আৰু নৰসিংহ পেষ্ট কৰি থৈছোঁ এই পেষ্টটো এতিয়া বহাই দিলোঁ ভাজি দিলোঁ এই কাও মাছটো এতিয়া এই ভেদেলী লতা নৰসিংহ আৰু ৰজিনাৰ পাত বনাইছোঁ তাতে মই কাৱৈ মাছেদি বনালোঁ কাৱৈ মাছ দি দিলোঁ কাৱৈ মাছ দিছোঁ দি এতিয়া মই কস্তুৰী মেথি দিম এইটো কস্তুৰী মেথি হয় কৰ্দৈ জলকীয়া আৰু কস্তুৰী মেথি অলপ মই দিওঁ কস্তুৰী মেথি অলপ হাতেৰে মোহাৰি কস্তুৰী মেথি অলপ আৰু অকণমান জাব্ৰং আৰু অকণমান গৰম মছলা দিম জাব্ৰং আৰু অকণমান গৰম মছলা দিছোঁ এইখিনি নিদিলে হয় আপোনালোকে দিলে দিব পাৰে নিদিলে হয় মই এনে দিছোঁ আৰু কিন্তু নিদিলে হয় পিঁয়াজ নহৰু দি জলকীয়া দি বনালেও হয় জলকীয়া নাখালে জলকীয়া নিদিলে কথা নাই এতিয়া মই অলপ সময় ঢাকি থ'ম অলপ সময় ঢাকি থ'ম দেৱশ্ৰী বেয়া পাব নেকি কণীখন গুচাই চাওঁ গুচাই চালোঁ এতিয়া ভেদেলী লতা নৰসিংহ আৰু ৰজিনাৰ পাতৰ জোল কাৱৈ মাছেৰে বনোৱা হৈ গ'ল এই কাৱৈ মাছেৰে বনোৱা হৈ গ'ল এতিয়া নমাই থ'ম আপোনালোকে কেনেকৈ বনালোঁ চাব আৰু আপোনালোকলৈ মই ভিডিঅ'টো পঠাই দিছোঁ আপোনালোকে চাই এনেকৈ বনাই খাব এই শুকলতি বহুত বেমাৰৰ কাৰণে প্ৰেছাৰ চুগাৰ জ্বৰ বা ক'ৰবাত যদি কাটিছে কাটা খোৰা চবৰে কাৰণে শুকলতিটো মেডিচিন হয় মেডিচিন ফাৰ্মাচীৰ মেডিচিনতকৈ ভাল মেডিচিন এইটো তাৰমানে ফাৰ্মাচীৰ ঔষধ খোৱাতকৈ এইবিলাক খাবচোন এইবোৰ কেনেকৈ বনাইছোঁ চাব আৰু এনেকৈ বনাই খাব আৰু কেঁচাই খালেও ভাল শুকলতিটো কেঁচাই ৰস ওলাইও খাব পাৰি সেইটোও ভাল খুব ভাল মোক সুধি থাকে সকলোৱে কেনেকৈ বনাই খায় আজি মই সেইকাৰণে দিছোঁ আগতেও দিছিলোঁ সেইটো অনুভৱ কৰা নাই আজি আৰু আকৌ দিছোঁ ধন্যবাদ থাকিল